প্ৰিয় দৰ্শক, আজি আহিছোঁ নলবাৰীৰ খুব এখন বিখ্যাত হোটেল, খুবেই জনপ্ৰিয় হোটেল প্ৰণিতা হোটেলত। আৰু প্ৰণিতা হোটেল ক'ত আছে ইতিমধ্যে আপোনালোকে জানে, আৰু গুৱাহাটীলৈ অহা যোৱা কৰা প্ৰত্যেকজন ব্যক্তিয়ে প্ৰণিতা হোটেলৰ বিষয়ে জানে। প্ৰণিতা হোটেলত বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য বিভিন্নজনে গ্ৰহণ কৰে। ময়ো বহুবাৰ কৰিছোঁ, কিন্তু প্ৰণিতা হোটেলৰ মোৰ খুবেই ভাল লগা খাদ্য যিটো খাদ্য হ'ল ৰুটিৰ লগত মিক্স ভেজ। আৰু মিক্স ভেজ মই বহুবাৰ খাইছোঁ, আৰু মিক্স ভেজ মোৰ সদায় প্ৰিয় ইয়াৰ। আৰু আজিও মই গুৱাহাটী গৈ আছিলোঁ, গুৱাহাটী গৈ থকাৰ পাছত মই মিক্স ভেজ লৈছোঁ, আৰু মোৰ লগ বন্ধুৱে বহুতবাৰ কৈছে যে ইয়াৰ মিক্স ভেজ বহুত ভাল হয়। আৰু এইটো হ'ল ইয়াৰ মিক্স ভেজ, তাৰ লগতে গৰম গৰম ৰুটি লৈছোঁ। আৰু পৰিয়ালৰ সৈতে একেলগে গুৱাহাটী গৈ আছোঁ। গুৱাহাটী গৈ থোৱাৰ সময়ত ভাবিলোঁ প্ৰণিতাত সোমাই যিহেতু সুযোগ পাইছোঁ, আজি ইয়াৰ মিক্স ভেজটো ট্ৰাই কৰোঁ। গতিকে আপোনালোকে কোনে কোনে মিক্স ভেজ খাইছে কমেণ্ট কৰি জনাব, তাৰ লগতে কেনেকুৱা পাইছিলে এইটো কমেণ্ট কৰি জনাব। গতিকে প্ৰথমে ৰুটিৰ সৈতে মিক্স ভেজটো মই ট্ৰাই কৰিম। আৰু মই খোৱাৰ আগতে মই মোৰ সৰু ল'ৰাটোক দিছোঁ, যিয়ে মোৰ লগত সদায় থাকে, ইয়াক অলপ দিছোঁ এইটো। তাৰ লগতে মোৰ ডাঙৰ ল'ৰাটো ইফালে বহিছে, ইয়াক অলপ দিছোঁ। আৰু মই ইয়াৰ পৰা অলপ মিক্স ভেজ লৈ ল'ম। মই কিন্তু ইয়াৰ মিক্স ভেজটো সাংঘাতিকভাৱে ভাল পাওঁ, মোৰ বহুতেই প্ৰিয় হয় মিক্স ভেজটো ইয়াৰ এইটো। এজ ইউজুৱেল আজিও বহুতেই টেষ্টি হৈছে। এইটো লোৱা পাপা, তুমি খাবা ৰুটি বাৰু, এইটো লোৱা। আৰু ময়ো ৰুটি ইয়াৰ পৰা লৈছোঁ, খাই লওঁ। এইটো ৰুটিৰ সৈতে মিক্স ভেজ, একদম গৰম গৰম ৰুটি বনাইছে। মিক্স ভেজ ইয়াতে বহি থকা অৱস্থাত তেওঁলোকে জাষ্ট গৰম প্ৰিপেয়াৰ কৰি আনি দিলে। মোৰ কিন্তু সাংঘাতিক প্ৰিয় হয়, আপোনালোকে কেনেকুৱা নাজানো, এবাৰ ট্ৰাই কৰি চাওঁ। এইটো মিক্স ভেজৰ সৈতে গৰম গৰম ৰুটি, গৰম গৰম মিক্স ভেজৰ সৈতে গৰমে গৰম ৰুটি। এইটো ইয়াত এটা এক্সট্ৰা ফ্লেভাৰ এটা আছে। আৰু প্ৰণিতাৰ প্ৰতিটো খোৱা বস্তু সোৱাদে বেলেগ, সদায় ইউনিক। মিঠাই বা যি খাওঁ সেইটো ডাঙৰ ডাঙৰ চাইজ, পৰঠাৰ ডাঙৰ চাইজ, যিকোনো বস্তু চাইজটো ডাঙৰ। আৰু ইয়াৰ যিটো ৰিচিপশ্যন কওক, যিটো তেওঁলোকৰ যিটো আতিথ্য আপ্যায়ন যথেষ্ট ভাল। আৰু মই সদায় গুৱাহাটীলৈ অহা যোৱা, প্ৰত্যেকজন ব্যক্তিয়ে কৰে, ময়ো গুৱাহাটীলৈ অহা যোৱা খোৱা লোৱা কৰোঁ। কিন্তু ইয়াৰ যিটো মিক্স ভেজ আৰু ৰুটি, এইটো মোৰ সাংঘাতিকভাৱে প্ৰিয়। প্ৰণিতা হোটেল ক'ত আছে, কেনেকৈ আহিব লাগে, সিহঁতৰ নতুনকৈ আপোনাক কোৱাৰ প্ৰয়োজন নাই, সকলোৱে জানে সেইখিনি। পনীৰ বিভিন্ন ধৰণৰ মছলাৰ সৈতে বিভিন্ন ধৰণৰ চব্জি, কেপচিকাম, পিঁয়াজ, মটৰ দি বনাইছে। কেনেকুৱা বাবা, ভাল লাগিছে? টেষ্টি? পাপা কেনেকুৱা? মজা। আৰু এওঁলোকৰ যিটো আপ্যায়ন, বিহেভিয়াৰ বহুতে গুড বিহেভিয়াৰ। সকলোৱে ইয়াত গাড়ী ৰখাই খোৱা লোৱা কৰে। কিন্তু কোনে কোনে ইয়াৰ মিক্স ভেজ খাইছে মোক এবাৰ জনাব আপোনালোকে।